Hello friends, welcome back to my YouTube channel. সকলো নিশ্চয় ভালে আছে। আজি আৰু এটা নতুন বিষয় আপোনালোকৰ মাজলৈ লৈ আহিছো। আশা কৰো সকলোৱে ভিডিওটো শেষলৈকে চাব। আজি মই আপোনালোকলৈ যেটো বিষয় লৈ আহিছো হেতু হৈছে ৰেইকিৰ পঞ্চনীতি। পাঁচটা নীতি সেই আমাৰ ৰেইকি মাধ্যম সকলে সেই পাঁচটা নীতি মানি চলিব লাগে। আসলতে মানি চলিব লাগে মানে কি মানি চলিলে নিজৰ কাৰণে খুব ভাল হয় আৰু এইটো অকল ৰেইকি মাধ্যম সকলৰ কাৰণে নহয় সকলো মানুহে আসলতে পালন কৰিব লাগে মই ভাবো পালন কৰাটো উচিত তো আহকচোন এই পাঁচটা নীতিৰো কি কি আমাৰ ৰেইকিৰ মহাগুৰু যি আমাৰ ডক্টৰ মিকা উচুই মহাগুৰু তেখেতে আমাৰ মাধ্যম সকলৰ কাৰণে ৰেইকি মাধ্যম সকলৰ কাৰণে পাঁচটা নীতি উদ্ভাৱন কৰি উলিয়াইছিলে সেই পাঁচটা নীতি আছিল যে আমি তেওঁ কৈছিলে আমি কেতিয়াও কালি কি হৈ গৈছে সেই কথাটো আমি ভাবি থাকিব নালাগে আৰু কালিলৈ কি হ'ব সেই বিষয়টো আমি চিন্তা কৰিব নালাগে কাৰণ আমি বৰ্তমানৰ কথা চিন্তা কৰিব লাগে আমাৰ ভৱিষ্যতটো আমাৰ বৰ্তমানৰ ওপৰত নিৰ্ভৰ কৰিহে গঢ় লৈ উঠে আজি আপুনি যি ধৰণেৰে ভাবিব যি ধৰণেৰে চিন্তা চৰ্চা কৰিব আপোনাৰ ভৱিষ্যতটো ঠিক সেই ধৰণৰে গঢ় লৈ উঠিব আপোনাৰ আজিৰ চিন্তাধাৰাৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ ভৱিষ্যত গঢ় লৈ উঠিব গতিকে আমি সদায় পজিটিভ হৈ থাকিব লাগে হেতু কথা মই সকলোকে কওঁ মই নিজেও বিশ্বাস কৰো আমাৰ নিউৰোসায়েন্সেও সেই কথাটো মানি লয় গতিকে আহকচোনে পাঁচটা নীতি কি আমি মাত্ৰ আজিৰ কাৰণে ভাবিব লাগে আমি কোনেও নাজানো ন যে আমি আজি জীয়াই আছো কালিলৈ জীয়াই থাকিম নে নাথাকিম হেতু কোনেও ক'ব নোৱাৰে গতিকে আজিৰ দিনটো সকলোৱে ভালকে কটাওকচোন নিশ্চয় আপোনাৰ কালিলৈটো ভাল হ'বই গতিকে এই আমাৰ পাঁচটা নীতি কি এই পাঁচটা নীতি হৈছে যে কেৱল মাত্ৰ আজিৰ বাবে কৃতজ্ঞতাপূৰ্ণ ব্যৱহাৰ কৰিম আমি কৃতজ্ঞতাপূৰ্ণ ব্যৱহাৰ কৰিব লাগে কিয়নো আমি প্ৰথমতে ভগৱানক ধন্যবাদ দিব লাগে যে তেওঁ আমাক এই পৃথিৱীখনলৈ পঠাইছে সকলোকে নিশ্চয় একোটা মহৎ উদ্দেশ্যৰ কাৰণে ভগৱানে এই পৃথিৱীলৈ পঠাইছে দ্বিতীয়তে আমি ধন্যবাদ দিব লাগে আমাৰ মা দেউতাক যি আমাক জন্ম দিলে এই পৃথিৱীখন দেখুৱালে তৃতীয়তে আমি আমাক মানে সকলো দিশতে সহায় কৰা সকলো সময়তে গাইড কৰি থকা আমাৰ বন্ধু বান্ধৱী পৰিয়ালৰ সকলো সদস্যকে আমি ধন্যবাদ দিব লাগে কৃতজ্ঞতাপূৰ্ণ ব্যৱহাৰ আমি কৰিব লাগে দ্বিতীয়টো কি আমি জানো আহকচোন দ্বিতীয়টো হৈছে কেৱল মাত্ৰ আজিৰ বাবে মই খং নকৰো খং হৈছে এটা মানসিক ৰোগ আৰু খং নামেই চাণ্ডাল খঙৰ ফলত আপোনাৰ আমাৰ অন্তঃক্ষৰা গ্ৰন্থিবিলাকেও কাম নকৰা হয় আহে তাৰ ফলত আমাৰ বিভিন্ন ৰোগ হ'ব পাৰে যিসকল মানুহৰ বহুত বেছি খং তেওঁলোকৰ ডিপ্ৰেছন হয় আৰু বিভিন্ন ধৰণৰ শাৰীৰিক ৰোগবিলাক হ'ব পাৰে গতিকে কিয়নো খং কৰিব লাগে আমি মানুহ আহিছো পৃথিৱীলৈ কেইদিনৰ কাৰণে সকলোৰে লগত মিলা প্ৰীতিৰে থাকিব লাগে গতিকে কেৱল মাত্ৰ আজিৰ কাৰণে আমি খং নকৰো এই সংকল্পটো সকলোৱে লওকচোন চাব সকলোৰে ভাল হ'ব আৰু তৃতীয়টো হৈছে যে আমি কেৱল মাত্ৰ আজিৰ কাৰণে মই উদ্বিগ্ন নহওঁ আমি কেতিয়াও দুশ্চিন্তা কৰিব নালাগে দুশ্চিন্তায়ো আমাক মানসিকভাৱে খুব অশান্তি দিয়ে মানসিক অশান্তিৰ ফলত আমাৰ শাৰীৰিক ৰোগ হ'ব পাৰে গতিকে সেই উদ্বিগ্নতাবোৰ কমাই দিয়ক সকলে কেৱল মাত্ৰ আজিৰ কাৰণে আৰু তাৰ পিছৰ যেটো আমাৰ সংকল্প হেতু হৈছে যে কেৱল মাত্ৰ আজিৰ কাৰণে মই সৎ আচৰণ কৰিম আমি সদায় আসলতে সকলোৰে প্ৰতি আমাৰ ব্যৱহাৰ বিলাক সদায় ভাল কৰিব লাগে আমি সকলোকে সৎ আচৰণ কৰিব লাগে এই সংকল্পটো সকলোৱে কেৱল আজিৰ কাৰণে লওক আৰু দ্বিতীয়তে যেটো আমাৰ লাষ্ট আৰু ফাইনেল আমাৰ নীতি পঞ্চনীতিৰ শেষৰ নীতিটো হৈছে যে কেৱল মাত্ৰ আজিৰ কাৰণে মই সকলো জীৱৰ প্ৰতি প্ৰেম আৰু শ্ৰদ্ধা নিবেদন কৰিম সকলো জীৱ বুলি কওঁতে আমাৰ অকল মানুহেকে কোৱা নাই জীৱ জন্তুৰ পৰা আদি কৰি যিমান মানে সমস্ত প্ৰাণী কুলৰ প্ৰতি আমি মানে শ্ৰদ্ধা নিবেদন কৰিব লাগে মৰম আগবঢ়াব লাগে গতিকে আপুনি আজি এটা গৰু ছাগলীক ভাল মৰম দিয়কচোন তেওঁলোকে আপোনাক মৰম দিয়ে ন বা আমি চাবলৈ গ'লে বহুত মানুহে আজিকালি কুকুৰ পোহে পোহনীয়া কুকুৰ থাকে তেওঁলোককে চাব তেওঁলোকক আপুনি এদিন মৰম কৰিব পিছৰ দিনাখনৰ পৰা আপুনি সেই কুকুৰটোৰ ওচৰলৈ গ'লে সি জপিয়াই আপোনাক চেলেকিবলৈ আহে মৰম কৰিবলৈ আহে এইটো তেওঁলোকেও মৰমটো বুজি পায় তেওঁলোকে আপোনাৰ হাৰ্টবিটটো পঢ়ি লয় খুব সোনকালে গতিকে কিমান বনৰীয়া হাতী মানুহে বস কৰিছে কিহৰ কাৰণে কেৱল মৰমৰ কাৰণে গতিকে আজিৰ কাৰণে মাত্ৰ সংকল্প কৰক আজিৰ দিনটোত আপুনি ৰাতিপুৱা খোৱাৰ পৰা উঠি এই বাক্যকেইটা আওৰালে খুব মনে প্ৰাণে বাক্যকেইটা আওৰাব ৰাতি শোৱাৰ আগমুহূৰ্তত এই বাক্যকেইটা আওৰাই পেলাই আপুনি শুই যাব
চাবক আপুনি কন্টিনিউ এই বস্তুখিনি আপুনি কৰি চাওকচোন 3 মাহ 4 মাহ এনেকে কৰি চাওক তাৰ পিছত আপোনাৰ জীৱনত কি প্ৰভাৱ পৰে সেই কথাটো মোক জনাবলৈ কিন্তু নাপাহৰিব এটো সকলোৱে কৰক কেৱল মাত্ৰ আজিৰ কাৰণে সংকল্প কিটা লৈ পেলাই প্ৰত্যেক দিন তেনেকৈ আগবাঢ়ক আজি এই বাক্য কিটা কলে আজিৰ কাৰণে হল কালিলে আকৌ কলে আজিৰ কাৰণে হল ঠিক তেনেকে প্ৰত্যেক দিনে আপোনালোকে বাক্য কিটা মনতে আওৰাই তেনেকে পালন কৰিবলৈ চেষ্টা কৰক মই ভাবো যে ডেফিনেটলি আপোনালোকৰ জীৱনত এই বাক্যকিটাই প্ৰভাৱ পেলাব আৰু তাৰ উদাহৰণ মই নিজে আপোনালোকৰ আগত কিয় কৈছো আজি এই কথাটো মই আপোনালোকক মোৰ পিছৰ ভিডিঅ' সমূহত বহলাই কম গতিকে সকলোকে মোৰ অনুৰোধ এই পঞ্চনীতি আপোনালোকে মানি চলিব আৰু সকলোৰে জীৱনলৈ সুখ শান্তি আহক তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে গতিকে যিসকল মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে যিসকলে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব কমেন্ট কৰিবলৈ নাপাহৰিব কেনেকুৱা পালে আৰু কিবা জানিবলগীয়া থাকিলে মোক কমেন্টত সুধিব পাৰে আজিলৈ ইমানখিনি আছিলে ধন্যবাদ